Hello, welcome to Rhino Venue, an informative channel of Assam. আজি আমি এই ভিডিঅ'টোত কিহৰ বিষয়ে ডিসকাস কৰিম about the local administration অৰ্থাৎ স্থানীয় প্ৰশাসন। স্থানীয় প্ৰশাসনৰ বিষয়ে জনাৰ আগেয়ে আমি জানিব লাগিব যে অসমত 33খন জিলা আছে, ডিস্ট্ৰিক্ট আছে আৰু সেই প্ৰত্যেকখন ডিস্ট্ৰিক্টৰে সাব ডিভিজন বা মহকুমা আছে। অসমৰ প্ৰতিখন জিলাতে এজন ডিসি থাকে বা ডেপুটি কমিশনাৰ থাকে, অসমীয়াত কোৱা হয় উপায়ুক্ত, আৰু তেওঁৰ জিলাখনৰ প্ৰশাসনিক হেড বা মুৰব্বী বুলি জনা যায়। Deputy Commissioner is also responsible to act as the district magistrate, Jila Dandadhikar, Revenue Collector, Rajya Sangrohkari, District Election Officer, Jila Nirbachan Bikhoya আদি হিচাপেও তেওঁ দায়িত্বভাৰ গ্ৰহণ কৰে। Civil and Criminal Court অৰ্থাৎ নাগৰিক আৰু অপৰাধীৰ আদালতত প্ৰত্যেকখন জিলাতে আৰক্ষী বাহিনী থাকে আৰু আৰক্ষী বাহিনীৰ হেড হৈছে Superintendent of Police, যাক অসমীয়াত কোৱা হয় আৰক্ষী অধীক্ষক বা ইন শৰ্ট SP বুলি যাক আমি জানো। ঠিক তেনেদৰে প্ৰতিটো মহকুমাৰে এজন হেড থাকে যাক আমি উপ সমণ্ডল বিষয়া বা সাব ডিভিজনেল অফিচাৰ ইন শৰ্ট SDO বুলি জানো, যিজনে মহকুমাটোৰ ম্যাজিষ্ট্ৰেট বা ন্যায়াধীশ হিচাপেও কাম কৰে। প্ৰতিটো মহকুমাৰে কিছুমান সাৰ্কেল বা চক্ৰ থাকে আৰু এই সাৰ্কেলবিলাক কিছুমান মৌজা লগ লাগি গঠন হয়। প্ৰতিটো সাৰ্কেলত এজন সাৰ্কেল অফিচাৰ থাকে যাক চক্ৰ বিষয়া বুলি জনা যায়। ঠিক তেনেদৰে প্ৰতিটো মৌজাৰ এজন হেড থাকে যাক আমি মৌজাদাৰ বুলি জানো, আৰু প্ৰতিটো মৌজা কিছুমান ভিলেজ, গাঁও আৰু কিছুমান চহৰ বা টাউন লগ লাগি গঠন হয়। এয়া আছিল অসমৰ স্থানীয় প্ৰশাসনৰ এটা চমু আভাস। ইয়াৰ উপৰি যদি আপোনালোকৰ কিবা জানিবলগীয়া আছে তেনেহ'লে আমাৰ ৱেবছাইটটো বা এপ্লিকেশ্যনটো ভিজিট কৰিব পাৰে, আৰু তাৰ লিংকটো ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি থোৱা হৈছে। ভিডিঅ'টোৰ অন্তলৈকে জড়িত থকাৰ বাবে ধন্যবাদ থাকিল। হেভ এ গ্ৰেট ডে।